হেল্ল' ৱেলকাম বেক টু WTG ব্লগ। আজি আমি গৈ আছোঁ বাৰেগাঁও ৱাটাৰফল। তো আমাৰ লগত আছে এয়া দীপাংকৰ আৰু এয়া অৰূপ দা, লগতে আছে আমাৰ মৃণাল দা, বিকাশ। তো ক'ত যাই আছোঁ অলপ কৈ দিয়ক অৰূপ দা। আমি এতিয়া যাম চান্দুবি আৰু বাৰেগাঁও, তাৰপিছত ৰাণীখামাৰ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেদৰে আমি আমাৰ যাত্ৰাপথ আৰম্ভ কৰিলোঁ। গৈ আছোঁ, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো আমাৰ। আৰু এয়া আমি মিৰ্জা পালোঁ। আৰু আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে মিৰ্জা টু চান্দুবি ৰোডত এতিয়া যাব লাগিব আপোনালোকে। তো বন্ধুসকল, আমি এতিয়া পালোঁ ৰাভা আসাম পৰিষদৰ এলেকা, মানে এইফালে আপোনাৰ আমি যিটো ঠাইত যাই আছোঁ সেইটো ৰাভা আসাম এৰিয়াত হয়। আৰু এয়া দেখিছে সেউজীয়া চাহপাতৰ মাজে মাজে ৰাভা আসামৰ ধুনীয়া এই ৰাস্তাটিৰে আমি গৈ আছোঁ। আৰু এয়া দেখিছে আপোনালোকে অলপ খাই লৈছোঁ আমি, ভোক লাগিছে। আৰু এয়া হ'ল বাগান কলগছ। আৰু এয়া সুন্দৰ হাল চেগুনৰ মাজে মাজে আমি গৈ আছোঁ। আপোনালোকে দেখিছে নিশ্চয়, ইমান ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য আপোনালোকে দেখিলে বহুত ভাল পাব। তো এবাৰ আহি যাব আপোনালোকে। আৰু এইটো আপোনাৰ চাংঘৰ দেখিছে আপোনালোকে, এনেকুৱা বহুত কিবা কিবি দেখিব পাব। আৰু এয়া চান্দুবি যোৱা ৰাস্তা। আৰু আমি অকণমান আগত গৈ পেলাই পাম চান্দুবি। তো বন্ধুসকল, আহি বৰ্তমান আমি চান্দুবি পালোঁ। আৰু এইফালে গ'লে আপোনালোকে চান্দুবি পাব, আৰু এইফালে গ'লে আপুনি ৰাণীখামাৰ যিটো আপোনাৰ গন্তব্যস্থান আমাৰ বাৰেগাঁও ৱাটাৰফলটো পাম। গতিকে আমি এইফালে যাম বৰ্তমান। তো ব'লক। তো দেখিছে কি ধুনীয়া সুন্দৰ ৰাস্তা। তো আমি লাহে লাহে গৈ আছোঁ এতিয়া। গন্তব্যস্থান বেছি দূৰ নহয় আৰু। আৰু আমি সেই গন্তব্যস্থানৰ গেটটো পাই গ'লোঁ। আৰু যাম আমি এইফালে। গাড়ী চাওক আপোনালোকে। আৰু এতিয়া কৰিম আমি গাড়ী পাৰ্কিং। এজনৰ 10 টকা। তো আমাৰ টিকট হৈ গ'ল। এতিয়া এই গেটটো আমি পাৰ হ'ম। আৰু দেখিছে মানুহ কিমান আহিছে আপোনালোকে। গাড়ী পাৰ্কিং, মানুহ বাপৰে। তো গৈ আছোঁ, পাম আৰু। তো বন্ধুসকল দেখিছে কিমান মানুহ আহিছে অলৰেডি। চবে গা ধুই আছে। দেখিছে মানুহ। আৰু আমি বৰ্তমান আহি পাই গ'লোঁ সেই ৱাটাৰফলটো। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে চাবৰ কাৰণে। তো এয়া আমি আপোনালোকক ৱাটাৰফলটো দেখাবলৈ ওলাইছোঁ ওচৰৰ পৰা। চাওক কি সুন্দৰকৈ বৈ আছে পানীবিলাক। আৰু মানুহবিলাকে কেনেকৈ গা ধুই আছে চাই লওক আপোনালোকে। ফাইনেলি আমি আহি পালোঁ এই ৱাটাৰফলটো। তো চাওক আপোনালোকে কি এটা ধুনীয়া ৱাটাৰফল। তো মানুহ চবে বেছিভাগ মেঘালয়ত ৱাটাৰফল চাবলৈ যায়। তো অসমতো ইমান ভাল এটা ৱাটাৰফল আছে, আপোনালোকে চাই লওক। তো বন্ধুসকল দেখিছে, ইয়াতে আহি চবে পূৰা ইমান যে গৰম দিছে, গৰমৰ কাৰণে চবে আহি গা ধুইছে। তো কেনেকুৱা গা ধুলে নেকি আপুনি? একদম বিৰাট ভাল লাগিছে গা ধুই। ওচৰৰ মানুহখিনি আমাৰ গোটাই আহিছে, একদম বিৰাট ভাল পৰিৱেশ। আপোনালোকো আহিব পাৰে।
তো কেনেকুৱা লাগিছে আহি বঢ়িয়া বঢ়িয়া ক'ৰ পৰা আহিছে আপুনি মই বাতৰাত ভদ্ৰাটোৰ পৰা আহিছে তো কেনেকুৱা লাগিছে ইয়াতে আহি মজা একদম এনেকুৱা এটা ফিল লাগিছে আপুনি এবাৰ চালে গম পাব ইয়াত আপুনি এতিয়ালৈকে চোৱা নাই আপোনাৰ তাত আহি পাইছে ফিল একদম তাত ওপৰত গৈছিলোঁ ওপৰে পৰা আহিলোঁ ফুৰি গ'ল আহি কিনে ওপৰৰ পৰা আহি কিনে সেইটো মাজত ঘূৰি গ'ল খাদ্য মানে মোৰ একো নাথাকে একো ক্ষতি নহ'লে আৰু খাদ্য ভাল ৰাখিছে মানে ফিল ফেক্টৰীৰ ওপৰত ল'ব গৈছিল ওপৰত যোৱাটো ভাল নহয় ইমান আমাক ইমান মানে চাকাটো বেষ্ট তো বন্ধুসকল দেখিছে কি ধুনীয়া এটা ৱাটাৰফল ইয়াতে চাওক আপোনালোকে চবেই আহি গা ধুই আছে চব মানুহ বহুত মানুহ ইয়াতে আহিছে কিমান মানুহ আহিছে আপোনালোকে চাই লওক চব মানুহ পূৰা গা ধুই আছে তলত ওপৰত আৰু বহুত আহি গ'ল অলৰেডি তো চাওক আপোনালোকে তলৰ ফালেও কিমান আছে মানুহ তো এইটোৱে হ'ল আপোনাৰ চান্দুবিৰ পৰা অকণমান আগুৱাই আহি ইয়াতে পায় এইটো বাৰিগাঁও ৱাটাৰফল বুলি কয় আৰু বেছিভাগ কিছুমানে কয় চান্দুবি ৱাটাৰফল আপোনালোক চবেই আহক ইয়ালৈ আহি কেনে এই গৰমৰ দিনকেইটাৰ ধুনীয়া এটা ভেকেশ্যন এটা ধুনীয়া এটা আপোনাৰ হলিডে এটা ইয়াতে উপভোগ কৰক চবে তো বন্ধুসকল হৈ গ'ল আমাৰ আজিৰ ভিডিঅ'টো তো কেনেকুৱা লাগিল কওক বহুত ভাল লাগিল বহুত একদম ঠাণ্ডা লাগি গৈছে তো বন্ধুসকল আমাৰ এই বাৰিগাঁও ৱাটাৰফলটো আজি চোৱা হ'ল তো কেনেকুৱা লাগিল বন্ধুসকল একদম মজা একদম মাষ্ট নাইচ প্লেচ তেনেকুৱা লাগিছে তুমি ক'ব লাগিব এবাৰ হা এই যি ফিল্মটো তুমি একলেন যাই নাপাবা হা চেৰাপুঞ্জীত গৈ নাপাবা তুমি এই বস্তুটো আমাৰ অসমত অৰ্থাৎ চান্দুবিৰ ওচৰত বাৰেগাঁও বুলি ঠাই এটুকুৰ আছে তাৰ আছে এইখিনি আচলতে বৰ্ডাৰ এলেকা হৈ থাকে অলপমান গ'লে এই মেঘালয় এলেকা পৰে ঠিক আছে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই